কোনটো পাঠ পঢ়ি আছিলোঁ তাকে পাহৰি গ'লোঁ নহয়। দিনক দিনে যি দেখিছোঁ কথাবিলাক পাহৰিবলৈ খুব লৈছোঁ। এতিয়া আৰু সকলো দায়িত্ব বোৱাৰীকে এৰি দিব লাগিব আৰু। মা, অ' মা। অঁ বোৱাৰী, মই ৰাতিপুৱাৰ পৰা তোমাক খবৰ এটাই ল'ব পৰা নাই নহয়। এই কিমান মানুহ আহিছে দেখিয়ে আছে। হ'ব দিয়ক মা, একো নহয়। এয়া কিতাপ এখন পঢ়ি আছোঁ। মোৰ আকৌ কিতাপ পঢ়াত বৰ ৰুচি। কি কিতাপ পঢ়িছে মা? কি কিতাপ? অঁ এইয়া কাঞ্চন বৰুৱাই লিখা যে অসীমত যাৰ হেৰাল সীমা। পঢ়িবাচোন কিতাপখন, বৰ সুন্দৰ বোলে। মই এতিয়ালৈকে এইয়া 27 পেজ পাইছোঁ। আৰম্ভণিকণ বৰ সুন্দৰভাৱে লিখিছে, পঢ়ি বৰ ভালেই পাইছোঁ বাৰু। তুমি পঢ়িবাচোন মাজে মাজে কিতাপ। হয় মা। এনেই পঢ়া শুনা বাৰু ৰুচি আছেনে নাই? এনেকৈ বাহিৰা কিতাপ পঢ়ি ভাল পোৱা নে নোপোৱা? পঢ়োঁ মা, মই কিতাপ পঢ়ি ভালেই পাওঁ। থাকিব লাগে। মা, চাহ আনিছিলোঁ। চাহ আনিছিলা নেকি? দিয়া দিয়া, মাথাটো বৰ বিষায়ো আছিলে, ভালেই কৰিলা চাহ কাপ আনিলা। পিছে তুমি কিবা খালানে? নাই মা, ময়ো চাহ খাওঁগৈহে। এই বাবা আহিলে নে নাই? তেখেত আহিয়ে পোৱাহি নাই। কি এটা বৰ একেবাৰে বেলেগ ল'ৰা দেই। ঘৰখনত তিল পৰিমাণ নাথাকে। অৱশ্যে কামতেই যায় ওলাই। হয় হয়। অঁ সি আহি পালে। অঁ ভালকৈ চাহ একাপ দিবা। সি আকৌ আদা দিয়া চাহ খাই বৰ ভাল। হ'ব মা। ডিউটিৰ পৰা আহিব ন? চাহকণ ভালেই বনাইছা, পাৰিছা। মানে আৰু হেৰি নহয়, এই আৰু কি বনাই মানে বনাব জানা মানে আৰু ভালকৈ? ভাত দালিখিনিতো বাৰু জানাই চাগে, এনেই চব্জি তব্জি? জনাত মই সকলোখিনিয়ে জানো মা। অঁ আমাৰ আকৌ বাবাইকে খোৱাত বৰ ৰুচি, খাই হয় বৰ ভাল পায়। সি খালী ভাতকেইটাহে বনাব নাজানে। হয় বাকীকেইটা মানে চব্জি তৰকাৰী বনাব ক'বা না, হয় হয়। একেবাৰে বৰ সুন্দৰকৈ বনায়। ঘৰলৈ ফোন কৰিছানে? কৰিছিলোঁ মা অঁ ৰাতিপুৱা। ফোন চোন এটা কৰিবা আকৌ, মাজনী কানি কুটি থাকিব ন, নতুনকৈ হয় আহিছা। হয়। অঁ মা, ভাত ঠিকে কি আছে। ৰান্ধিম নো? ভাত আজি তোমাৰ মতে বনোৱা যোৱা। সদায় মোৰ মতেনো কিমান খাব আৰু। বাবাও খাই আমনি পাইছে, ময়ো আমনি পাইছোঁ। তোমাৰ মতে বনোৱা। ঠিকে আছে মা, মই অঁ বনাওঁগৈ তেতিয়াহ'লে। বোৱাৰীজনী দেখিছোঁ বেয়া নহ'ব। মোৰ গুণবিলাক আছে তাই গাত। বাৰু এতিয়া নতুনকৈ আনিছোঁহে, চাওঁ দিন কেইটামান যাওক, নতুনতেতো চব ভালেই হয়। পিছে কিতাপখন পঢ়ি শেষ কৰিবলৈ কিন্তু সময় বহুত লাগিব। মা, অ' মা। অঁ বোৱাৰী কোৱা। মা, আপুনি কিতাপ পঢ়িয়ে আছে এতিয়াও? কিতাপখন ইমান যে একেবাৰে ভাল লাগিছে পঢ়ি, তোমাক কৈছোঁ মই সামৰিবই মন যোৱা নাই। হেৰি নহয়, এই বাবা আহিলে নেকি? নাই মা, আহি পোৱাহি তুমি নাই ফোন তেওঁ। এটা কৰা নাই নেকি? সময়ে পোৱা নাই মা। কৰিবা আকৌ মাজে সময়ে। আগতে বাৰু ময়ে কৰিছিলোঁ, এতিয়াতো তুমি আহিলা, তুমি মাজে সময়ে হয় ফোন এটা মা, কৰি সুধিবা হ'ব। ক'ত আছে। অঁ তাকে বাৰু, মই ফোন এটা কৰোঁ ৰ'বাচোন। ফোনটো বা ক'ত থ'লোঁ। বহুত আজিকালি মই দিনে ৰাতিয়ে মানে চব কথা পাহৰিবলৈ লৈছোঁ। এইটো মা এইটো ফোন। দেখিছানে, সন্মুখতে আছে। এইডালো এডাল স্ক্ৰীন টাচ, আঙুলিয়ে টাচ কৰিলোঁ দেখোন, টাচেই নহয়। ফোনটো মই কৰোঁ, ৰিং কৰিছে ৰ'বা। অঁ বাবা। অঁ মা কোৱা। এটা ক এটা চ তালৈ আহিছিলোঁ, মই ইয়াতে অকণমান ব্যস্ত হৈ গ'লোঁ, ফচি আছোঁ ৰ'বা। অঁ বৰ হ'ল নহয়, আহি পোৱাহি নাই যে, অকণ চিন্তা হৈছে মোৰ। আৰু বোৱাৰীও ৰৈ আছে তোৰ কাৰণে। নতুনতে বিয়াখন হৈছেহে, ছোৱালীজনী অহা কেইদিনো হৈছে। এনেকৈ এৰি থৈ নাযাবি, যিমান পাৰা সোনকালে অঁ মা ঘৰলৈ। মই গৈ আছোঁ, তুমি চিন্তা নকৰিবা, পাম গৈ অঁ দিয়ক মই। আৰু এইয়া
মই মোবাইলটো আজি নিবলৈ পাহৰিলোঁ অহ নহয় মা দৌৰা দৌৰিতে মই পাহৰি গ'লোঁ দিয়া কিমান বাৰ মনত পেলাম মোৰ নিচিনাকৈ কথাবিলাক এই পাহৰি হ'ব গ'লোঁ দিয়া মা মোবাইলটো যে ডিছপ্লেখন অকণ বেয়া হৈ আছে যে অঁ মোৰ মনত আছে টাচ কৰি থাকিলে টাচেই নহয় অঁ ঠিকে মই ঠিক কৰি দিম তুমি চিন্তা নকৰিবা মই কাইলৈ ঠিক কৰি দিম দিয়া ঠিক আছে সোনকালে ঘৰলৈ অঁ মই গৈ আছোঁ অঁ ৰাখিছোঁ সোনকালে আহিবি দেই অঁ ঠিক আছে এইটো অঁ আহিব আৰু কিবা এটা কামত ব্যস্ত হৈ গ'ল হ'ব মা তুমি চিন্তা নকৰিবা আহি পাবহি হ'ব তোমাৰ বেছি লাগিছে নেকি নাই মা কিবা লাগিলে একদম চব বস্তু ভিতৰতে থাকে হ'ব টেনশ্যন নকৰিবা লাজ নকৰিবা হ'ব ঈশ্বৰে ঘৰৰে পাম তুমি অকণ ৰেষ্ট কৰা ঠিকে আছে মা বোৱাৰী ভাত হ'লনে অঁ মা হৈছে ভাত ভাতকেইটা দিয়া খাওঁ বহুত বেছি ভোক লাগিছে চ' গাইজ ভিডিঅ'টো চাই কেনে পালে তাৰ বিষয়ে আপোনালোকে মোক কমেণ্ট কৰি জনাব যদি ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিঅ' মই ফাৰ্ষ্ট টাইম বনাইছোঁ চ' যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব ভাল মই ভিডিঅ' আপোনালোকৰ মনোৰঞ্জনৰ কাৰণে আনিবলৈ চেষ্টা কৰিম তো আজিলৈ বিদায় লৈছোঁ মই ভাইলিনা এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰবাৰ লগ পাম আপোনালোকক ধন্যবাদ